এতিয়া আমি আহিছোঁ দিল্লীৰ লোটাছ টেম্পুল। এয়া মোৰ পিছফালে এইটো দেখিছে, এয়া লোটাছ টেম্পুল। আহক ভিতৰলৈ গৈ আছোঁ। चेकिंग में टाइमिंग वेट करेंगे आपका। লাইনত থিয় হ'লোঁ, ইয়াত চেকিং চলি আছে। এয়া দেখিছে কিমান দীঘল লাইন। এয়া আহি গেট পালোঁ। এয়া চাওক, এয়া লোটাছ টেম্পল। এয়া ইয়াতে চেকিং হ'ব এতিয়া প্ৰৱেশ। লোটাছ টেম্পল আমি ভিতৰত সোমাই আহিলোঁ। দেখিছে এয়া লোটাছ টেম্পুল। এয়া লোটাছ টেম্পুল। আমি এতিয়া ভিতৰত গৈ আছোঁ। চবৰ আগতে হ'লে এইফালে কিবা এটা খাম। আমি এতিয়া ভিতৰত প্ৰৱেশ কৰিছোঁ। এতিয়া ভিতৰত সোমাই আহিছোঁ। এনেকৈ লাইনত থিয় হৈ 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 এটা সময়ত আহি পালোঁ। এয়া ভিতৰত 50-100জন মানুহ প্ৰৱেশ হোৱাৰ পিছত আকৌ বন্ধ কৰি দিয়ে। তাৰপিছত আকৌ এটা লাইন কৰি দিয়ে। চিন্তা নাই, আমি ইয়াত আছোঁ। हेलो भैया, मोबाइल बंद कीजिएगा आप लोग। एक लाइन में आएगा, एक लाइन में होंगे। কিন্তু দুখৰ বিষয়, মই ভিতৰত মোবাইল ব্যৱহাৰ কৰিব নিদিয়ে, সেইকাৰণে আপোনালোকক ভিতৰৰ ৰখাত দেখুৱাব নোৱাৰিম। মন্দিৰৰ প্ৰাৰ্থনা জনাই ওলাই আহিলোঁ। আমি প্ৰাৰ্থনা জনাই ওলাই আহিলোঁ। এতিয়া সুন্দৰ পৰিৱেশ, ভিতৰত গৈ মনটো জোৰ পৰি যোৱা যেন লাগিল। সুন্দৰ পৰিৱেশ, ভিতৰত সেৱা জনালোঁ।
আৰু মনটো কিবা জোৰ পৰি যোৱা যেন লাগিল আচলতে। বহুত ধন্য হ'লোঁ। আপোনালোকেও আহিব পাৰে ইয়াতে, বহুত ধুনীয়া ঠাই, ভাল লাগে আৰু মনটো কিবা শান্তিৰে ভৰি গৈছে আচলতে। লটাছ টেম্পুলৰ আৰ্হিত তো বনোৱা আছে, সুন্দৰ গ্লাছত ধুনীয়াকৈ বনাইছে। ধুনীয়াকৈ এনেকৈ গোটেই লটাছ টেম্পুলৰ আৰ্হিত বনোৱা আছে এইটো গ্লাছেৰে। এইটো আচলতে তেওঁলোকৰ মিউজিয়ামেই হয় ক'ব গ'লে। এইবিলাক এনেকৈ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ফটো এইবিলাক এনেকৈ আছে। হয়তো ইয়াত মোবাইল ভালকৈ এলাও কৰিব নিদিয়ে। এইটো এটা তেওঁলোকৰ মিউজিয়াম টাইপৰে হয়। এইটো মিউজিয়াম টাইপৰে হয় তেওঁলোকৰ। এইটো মানে সেইটো ফটোগ্ৰাফী তাত এলাও নাই, ইয়াতে হয়তো বেছি মানুহ নাই কাৰণে, বাহিৰা মানুহখিনিৰ কাৰণে তেওঁলোকে আমি ধৰিব পাৰিছোঁ। এইখিনিত এলাও আছে অৱশ্যে মোবাইল। এইখিনি এইটো এটা, এইটো আৰ্হিটো এইটো বনাইছে। তাৰ ভিতৰত মানে এইটো মন্দিৰ হয় ন? টেম্পল, এইটো মন্দিৰ হয়, ভিতৰৰ মন্দিৰটো। প্ৰতিটো স্মৃতি ইয়াত, এইখিনি কাৰিকৰী ইয়াত বনোৱাতে কেনেকৈ কি কাৰিকৰী প্ৰযুক্তি প্ৰয়োগ কৰিছিল এইবিলাক ইয়াতে গোটেইখিনি আছে। কিমান মিস্ত্ৰীৰ কাম কৰিছিলে এই গোটেইখিনি ইয়াতে সংযোগ আছে। এই লটাছ টেম্পুলটো বনাওঁতে কিমান দেখিছানে? তেওঁলোকে এটা আমাক কথা বুজাই দিলে আচলতে। বাহাউল্লা এটা হেৰি আছে, অসমতো তাৰ চেণ্টাৰ আছে। তেওঁলোকে এইখন কাৰ্ড দিলে, অসমতো তেওঁলোকে খানাপাৰাত চেণ্টাৰটো আছে। আমি কেতিয়াও শুনা নাছিলোঁ বা দেখাও নাছিলোঁ। হয়তো অসমতে তেওঁলোকৰ এটা হেৰি চেণ্টাৰ আছে, ইয়াত নিশ্চয় যাব লাগিব আমি। এনেকৈ আজি লটাছ টেম্পলৰ পৰা এতিয়া ওলাই আহিলোঁ। মন্দিৰটোত আহি যথেষ্ট নজনা কথা শিকিলোঁ, কিন্তু আপোনালোকক ভিতৰ ভাগ দেখাব নোৱাৰিলোঁ। লগতে কথাখিনিও মই আপোনালোকক ৰেকৰ্ডিং কৰি শুনাব নোৱাৰিলোঁ, কাৰণ তাত মোবাইল এলাও নাই। গতিকে আপোনালোকে যদি কেতিয়াবা দিল্লীত আহে এইটো মন্দিৰত আহিব, বহুত কথা শিকিব পাৰিব আচলতে। যথেষ্ট ভাল লাগিছে আহি। আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ফেমাছ নিম্বু পানী বনাই আছে। এক গিলাচত 20 টকা। এইটো কি কিয় सोडा है ना ये सोडा है ना? थैंक यू। मजा